हेलो फ्रेंड्स এই যে ফটোখন দেখিলে এইজনী আমাৰ মা আছিলে কিন্তু আজি আৰু মা আমাৰ মাজত নাই চিৰদিনৰ কাৰণে এই সংসাৰৰ পৰা বিদায় মাগিলে এহে মাৰ আদ্য শ্ৰাদ্ধৰ কিছু মুহূৰ্ত স্মৃতি হিচাপে ৰাখি থবলৈ চেষ্টা কৰিছিলোঁ আৰু তাকেই আপোনালোকলৈ আগবঢ়ালোঁ যোৱা 2020 চনত বাবা হেৰুৱাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ঠিক সেইদৰে পাৰ হৈ যোৱা 2024 চনতো মাক হেৰুৱাই পিতৃহারা মাতৃহারা হৈ আমি একেবাৰে নিথৰুৱা হৈ পৰিলো আজি পিতৃ মাতৃৰ অবিহনে নিজকে অস্তিত্বহীন যেন লাগিছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ এটাই অনুৰোধ কৰোঁ পিতৃ মাতৃক কেতিয়াও অৱহেলা নকৰিব কাৰণ মা দেউতাৰ সমান মূল্যৱান বস্তু পৃথিৱীত আৰু একোৱেই নাই এফালৰ পৰা আহিয়ে মা বুলি মাতিছিলোঁ বাবা এইটো আনিবি বুলি কৈছিলোঁ কিন্তু আজি কাক মাতিম আৰু কাক কম